ও সেলকাটা একদম কাস্টমার টাস্টমার নাই ৰো নিজৰ দাৰখিনি নিজে কাটি লওঁ নেকি এতিয়া এই যে এটা কাস্টমার আহিছে হয় নেকি ওরা দাড়িখিনি কাটিব লাগিছিল দাড়িখিনি কাটিব লাগিছিল মানে আৰু এক নম্বৰটো কাটিব না দুই নম্বৰটো কাটিব আৰু এক নম্বৰটো কাটি তেতিয়াহ'লে বহক ও সেলকাটা এইখন দিয়া আৰু ভাল এটা কাষ্টমাৰ পাইছোঁ আৰু আজি দিনটো ভালে হ'ব দেই দাড়িখিনি কাটি দিওঁ তেওঁক দাদা একদম ধুনীয়াকৈ কাটি দিছোঁ আৰু একবাৰে এতিয়া ফেচ ৱাছটো কৰিব নেকি আপুনি প্ৰচেছটো দিয়ক কৰি দিয়ক এক নম্বৰটো কৰিব নহয় হয় এক নম্বৰটো দিয়ক তেতিয়াহ'লে কামটো ষ্টাৰ্ট দিওঁ এতিয়া আৰু দাদা ব্ৰাছটো দিয়া তেতিয়াহ'লে ফেচ ৱাছটো কৰি দিওঁ আৰু তাৰ ফেচ ৱাছটো কৰি দিম আৰু তুমি অলপ মোক হেল্প কৰকচোন তাৰপিছত দিন ধৰি লওক সবেই একদম ধুনীয়া হৈছে আৰু এটা কাম কৰ তুই 15 মিনিট পিছত ঘৰত যাই পিনে মুখখন ধুই ল একদম পৰিষ্কাৰ হৈ যাব আৰু মানুহে দেখিলে তোমাক ক'ব বৰ ধুনীয়া মানুহজন আহিছে ৰাস্তা দি দাদা একদম হৈ গৈছে আৰু এতিয়া বিলটো দি দিয়ক মোক হৈ গৈছে একদম ধুনীয়া হৈছে আৰু কিমান হৈছে আপোনাৰ বিলটো বিলটো হৈছে 200 টকা আৰু 200 টকা হয় হয় এইটো 50 টকাটো ৰাখি দিয়া আৰু হয়, আপোনাক হয়, 150 টকা অনলাইন পেমেন্ট কৰি দিম হয় নেকি কিবা তেতিয়াহ'লে আৰু একদম তেতিয়াহ'লে হ'ব দে ঠিক আছে আৰু দাদা খেলপতি হ'ল যে যাত্ৰাটো একবাৰে সাত যাত্ৰাতে 50 টকা পালোঁ আৰু বোলে থাকে বোলে আৰু 150 টকা অনলাইনত পে'মেণ্টটো কৰি দিব আজি দিনটো ভালে হ'ল দে আৰু চাওঁ ৰখ কোনোবা কাষ্টমাৰ আহে নেকি আৰু